আমাৰ 50 বছৰীয়া সোণালী জয়ন্তী গোল্ডেন জুবলি কামৰ প্ৰস্তুতি চলি আছে আমাৰ দেখিব হৈছে পিছফালে আমাৰ প্ৰাঞ্জল কাম লাগি আছে পুৰা ফ্লেগ উৰি আছে এইফালে অংগ কেনেকৈ চলিছে এইবিলাক প্ৰস্তুতি পুৰা ধামধুম চলি আছে গেটৰ কাম চলি আছে আমি ফ্ৰণ্টৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ গেটৰ প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে আদৰণি গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ প্ৰতিগৰা আঞ্চলিক সাংস্কৃতিক ত্ৰিবেণী সংঘ খুব সুন্দৰ এটা দৃশ্য ফ্লেগ কেইখন আহিব দাদা ফ্লেগ কেইখন মৰ্ণিং তোমাৰ 150খন হেৰি হ'ব 153খন ফ্লেগ ফাষ্টিং হ'ব ন দেখাই দিবা তুমি ইয়াত চিংগা টিংগা কোনোবা আহিব নেকি চিংগা আহিব নীলাপনিতা আহিব তাৰ উপৰি আৰু কোনোবা তাৰপৰা আমাৰ বাৰ্তালাপ হেৰি চক্ৰপাণীৰ পৰা আহিব ন ঠিক আছে আৰু শুনিব পাইছোঁ আমাৰ যুৱ প্ৰজন্মৰ যিসকলে মানে এতিয়া ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাই আছে ইয়াত তাৰ উপৰি মানে ইয়াত মাৰাথন দৌৰ প্ৰতিযোগিতা চলিব বুলি কোৱা শুনিছোঁ কোন তাৰিখে আছে মাৰাথন দৌৰ তোমাৰ 26ত আছে কাইলৈ 26 আছে মৰ্ণিং আহিব চবেই আহিব মাৰাথন প্ৰতিযোগিতা আছে লগত 5,000 টকা পুৰস্কাৰ আছে প্ৰথম পুৰস্কাৰ আহিব সকলোৱে প্ৰস্তুতি চলোৱা হৈ আছে এইফালে তেওঁলোকে মেয়া হৈ আছে ধুমধাম কাম লাগি আছে কাইলৈ আজি দিনটো ৰাতিটো গ'লে কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ব নেক্সট ভিডিঅ' ধামাকা আহি আছে আপোনালোকে চাই থাকিব অভি সোণোৱাল ইউটিউব চেনেল